নমস্কাৰ বন্ধুসকল, কেইদিনমান আগতে আপোনালোকে এটা ভিডিঅ' দেখিছিল, যিটো ভিডিঅ'ত এজন গিৰিয়েকক কাটি পেলাই ড্ৰাম এটাৰ ভিতৰত সোমাই প্লাষ্টাৰ কৰি দিছিল চিমেণ্টেৰে। আৰু এই ভিডিঅ'টো আপোনালোকে প্ৰায়ে হয়তো নিউজ পেপাৰত হওক বা আমাৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক, আপোনালোকে যদি মোবাইল চায় তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো নিশ্চয় দেখিছে। আৰু সেই ভিডিঅ'টো দেখাৰ পাছত আজিলৈকে সেই যি মানুহৰ এটা ভয় ভাৱ, সেই ভয় ভাৱটো যোৱাই নাছিল। আকৌ এটা ঘটনা ঘটি গ'ল যোৱা 6 এপ্ৰিল তাৰিখে, আৰু এই ঘটনাটো বৰ ভয়ানক। আৰু কি ঘটনা, এই গোটেই ঘটনাটো চাবৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। আৰু শেষলৈকে চালে আপোনালোকে গম পাব যে মানুহে এনেকুৱা কিছুমান প্লানিং কৰিব পাৰে যে কেনেকৈ নিজে নিজৰ দুখ এটা কৰিও কেনেকৈ হাত সাৰিব পাৰে। গতিকে আহক ভিডিঅ'টো আপোনালোকে চাই যাওক শেষলৈকে। আৰু যিসকলে নতুনকৈ আহিছে আপোনালোকে অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়েই থাকোঁ। 6 এপ্ৰিল শনিবাৰ নিশা অমিত বুলি মানুহ এজন খাই লৈ শুই গ'ল। আৰু শোৱাৰ পিছত ৰাতিপুৱা যেতিয়া ঘৈণীয়েকে সেই অমিতৰ ৰুমলৈ সোমাই যোৱাত দেখা পায় যে অমিতৰ কাষত এডাল ডাঙৰ কব্ৰা সাপ, ফেটি সাপ। আৰু সেই সাপডাল দেখি লগে লগে ৰবিতাই চিঞৰ বাখৰ কৰে, আৰু ঘৰৰ মানুহবোৰো গৈ তাত দেখা পায় যে তাত বিচনাত এডাল ডাঙৰ সাপ আছে, আৰু তাৰ শৰীৰতো প্ৰায় 10 জেগাত সেই সাপে খুটিওৱা চিন। আৰু এয়া দেখি লগে লগে পুলিচক ফোন কৰা হয়, আৰু সেই সাপডালো এজন মানুহ মাতি আনি পেলাই সেই সাপডালো ধৰা হয়। কিছু সময়ৰ পিছত পুলিচ আহি পায় তালৈ, আৰু পুলিচ আহি পোৱাৰ পিছত সেই মৃতদেহটো পষ্টমৰ্টমৰ কাৰণে পঠাই দিয়ে। আৰু পঠাই দি পুলিচেও ভাবে, আৰু গোটেই গাঁৱৰ মানুহবোৰে ভাবে যে নাই, এইটোতো সাপে খুটিওৱাৰ বাবে সেই মানুহজনৰ মৃত্যু হৈছে। কিছু সময়ৰ পিছত পষ্টমৰ্টম হৈ যোৱাৰ পিছত সেই ডেড বডিটো আকৌ ঘৰলৈ লৈ আহে, আৰু তেখেতসকলৰ যি নিয়ম নীতি সেইবোৰ পালন কৰি পেলাই সেই মৃতদেহটো জ্বলাই দিয়া হয়। কিন্তু দুদিন পাছত যেতিয়া পষ্টমৰ্টম ৰিপৰ্ট আহে তেতিয়াহে পুলিচে গম পায় যে এইটোতো বৰ আচৰিত ঘটনা হৈ গ'ল। কাৰণ পষ্টমৰ্টম ৰিপৰ্টত লিখা আছিল যে এয়া কোনো সাপে খুটিওৱাৰ বাবে তাৰ মৃত্যু নাই হোৱা। কাৰণ সাপে খুটিওৱাৰ প্ৰায় 2-3 ঘণ্টা আগতে সেই মানুহজনৰ মৃত্যু হৈছিল, আৰু মানুহজনৰ মৃত্যু হৈছিল ডিঙিত চেপাৰ বাবে। আৰু এই কথা যেতিয়া পুলিচে গম পায় লগে লগে তেখেতসকলৰ ঘৰলৈ আকৌ যোৱাৰ পিছত সোধা পোছা কৰে, আৰু সোধা পোছা কৰি ঘৈণীয়েকক ৰবিতাক প্ৰথমতে এৰেষ্ট কৰা হয়। আৰু ৰবিতাই যেতিয়া কথাখিনি কয় আচল ঘটনাটো কি, আপোনালোকেও আচৰিত হ'ব, আপোনালোকৰো গাৰ নোম শিয়ৰি উঠিব। এনেকুৱা ডেঞ্জাৰাছ প্লেনিং এটা তেখেতসকলে কৰিছিল। একচুৱেলি অমৰজিৎ বুলি এজন মানুহ তেখেতসকলৰ গাঁৱৰে, আৰু ৰবিতা, এই দুয়োজনৰ মাজত আজি এবছৰ ধৰি গোপনীয় সম্পৰ্ক চলি আছিল। আৰু এই সম্পৰ্কটো যাতে কোনো বাধা নাহে, কাৰণ কেইদিনমান আগতে এই অমিতে এই সম্পৰ্কটোৰ বিষয়ে জানে, আৰু জনাৰ পিছতে সেই ঘৰত অলপ হাই হুলস্থুলৰ সৃষ্টি হৈছিল, হয়তো মাৰপিটৰো সৃষ্টি হৈছিল। আৰু সেইবাবে এই ৰবিতা আৰু অমৰজিতে দুয়োজনে প্লান কৰে যে এই অমিতক যেনি তেনি আমাৰ ৰাস্তাৰ পৰা আঁতৰাই দিব লাগিব। সেইবাবে সিহঁতে প্লান কৰি পেলাই যোৱা 6 তাৰিখে শনিবাৰে নিশা সেই ঘৈণীয়েকে ভৰি দুখনত ধৰে, আৰু অমৰজিতে ডিঙিত চেপি পেলাই সেই অমিতক মৃত্যুমুখলৈ আগুৱাই দিয়ে। আৰু তাৰপিছত সিহঁতে এডাল সাপ তাৰ আগতেই যোগাৰ কৰি থৈ দিছিল, যি সাপডাল তেখেতসকলে বিচনাত থৈ দিয়ে, আৰু সেই সাপডালে প্ৰায় 10 বাৰ তাক খুটিওৱায়, আৰু মানুহক দেখুৱায় যে সাপে খুটিওৱাৰ পৰা এই মৃত্যু হৈছে বুলি। গতিকে যিয়েই নহওক, পুলিচে তেখেতসকলৰ কাম কৰি আছে, আৰু বৰ আচৰিত ঘটনা এইবোৰ। এনেকুৱা কিছুমান আচৰিত ঘটনা, যিবোৰ ঘটনা আপোনালোকে মই ভাবিবও নোৱাৰোঁ। যিয়ে নহওক, লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, কুশলে থাকক। ধন্যবাদ।